হয়তো বহুতে বুজিয়ে পাইছে মই আজি আকৌ কি ক'ব ওলাইছোঁ কথাটো হ'ল গৈ বিফাঙা ঠাইছো ঠাইও নামা কথাটো তেনেকুৱা হৈছে মানে তামোল গছত আম নালাগে আম গছত তামোল নালাগে জেনেৰেলি ঠিক তেনেকৈ যিসকল লোকশিল্পী তেখেতসকলে আজীৱন লোকসাধনাই কৰি আছে লোকশিল্পী ঠিক তেনেকৈ যিবিলাক কণ্টেম্পৰেৰী ছিংগাৰ আছে পপ ছিংগাৰ আছে তেখেতসকলে সেইটোৱে কৰে আৰু বেলেগ এটা ষ্ট্ৰীমত গুচি গ'লে হয়তো শুনি লয় জানি লয় শিকি লয় গতিকে ঠিক তেনেকৈ মোৰো এটা এৰিয়া আছে মই ইণ্টাৰ নৰ্থ ইষ্টত বহু বছৰ ধৰি কাম কৰি আছোঁ আৰু বড়ো ভাষাটো বড়ো জাতিটো ৰাভা বড়ো এইখিনি ইণ্ডিজিনিয়াছ এইখিনি আমাৰ এইটো মোৰ বড়োলেণ্ড মোৰ মাতৃভূমি আৰু সেইটোৰ ওপৰত মই বহু বছৰ ধৰি কাম কৰি আছোঁ গতিকে মই কাম কৰা এৰিয়াত যদি কোনোবাই কিবা এটা কৰে ডেফিনেটলি তেখেতক অকণমান শুধৰাই দিয়া মানে কি মই ইমান জ্ঞানী নহয় বাৰু তেখেতক মোৰ দৃষ্টিত যদি মই ভাবোঁ তেখেতে ভুল কৰিছে তেখেতক শুধৰাই দিয়াটো মোৰ উচিত গতিকে সেইটো কাৰণে মই কৈছোঁ গতিকে কোন পাপনে কি কৰিছে জুবিনে কি কৰিছে কোনে কি কৰিছে বহুতে কৰিছে কিবা কিবি যদি তেখেতসকলেও কৰিছে সেইটো ভুলটো ভুলেই যোনেই নকৰক গতিকে এইটো কৈ লাভ নাই যে তেখেতসকলক ক'ব পাৰিব নেকি মই কৈছোঁ মোৰ এৰিয়াৰ ভিতৰত যদি কোনোবাই কৰিছে কাৰণ সেইটো এৰিয়াত মই বহুত বছৰ ধৰি কাম কৰি আছোঁ 2008 আমি বিহাঞ্জু মংলি কৰিছোঁ 2008 আমি কিজানি প্ৰথমবাৰ কিজানি ওই বিহাঞ্জু মংলি গানটো আমি ষ্টেজলৈ আনিছোঁ বা ষ্টেজত গাইছোঁ বা আগতেও গাব পাৰে চ' এতিয়া আগতেতো BTCত মানুহেই নাহিছিলে আমাৰ টংলা ওদালগুৰি BTRত মানুহ আহিবৰ কাৰণে ভয় কৰিছিলে তেনেকুৱা এটা পৰ্যায়ৰ পৰা আমি কাম কৰি 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 এইটো পৰ্যায় পাইছোঁ আজি আমাৰ BTCত আমাৰ ওদালগুৰিত আমাৰ টংলাত মানুহ আহে মানুহ মানে কি অকল ফুৰিবৰ কাৰণে নাহে শিকিবৰ কাৰণে আহে বিভিন্ন ধৰণৰ গতিকে ইয়াত আজি বহু বছৰ ধৰি ইয়াত বেলেগ বেলেগ অনুষ্ঠানৰ পৰা যেনেকৈ NSDৰ চেণ্টাৰবিলাক আহে মধ্যপ্ৰদেশ স্কুল অফ ড্ৰামা আহিছে ভাৰতেন্দু নাট্য একাডেমী আহিছে একাডেমীৰ পৰা আহিছে কিন্তু বিভিন্ন ষ্টেটৰ ল'ৰা ছোৱালী তাত পঢ়ে তেখেতসকলে ফ'ক ইনপুটছৰ কাৰণে আহিছে চ' তেখেতসকলক এই বিহাঞ্জু মংলি এইটো শিকাব লাগিছিলে ঢাকচিকি এইটোতো কথা নহয় ন সেইটো আমাৰ ফ'কটো ফ'ক হৈ থাকিব লাগিব তেখেতসকলক আমি খুব ধুনীয়াকৈ 1 মাহৰ ভিতৰত আমি বড়ো ভাষা শিকাইছোঁ বড়ো গান শিকাইছোঁ বিভিন্ন ধৰণৰ এতিয়া আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ ফ'কতে ৰক আছে ফ'কতে ৰক আছে হাই দাদা এইবিলাক যে মাইনৰ গীতবিলাক এইবিলাকত অলৰেডি আমাৰ ৰক আছে আৰু বেলেগকৈ ফিউজন কৰি পেলাই ৰক কৰিব দৰকাৰ নাই গতিকে ৰ'দা জানেনে ৰ'দা শিপাডালত যদি উয়ে ধৰে ঘূণে ধৰে এজোপা ডাঙৰ ধুনীয়া গছো মৰি যায় গতিকে এইবিলাক কৰিলে এই আমাৰ গছবিলাক মৰি যাব ৰ'দা আমাৰ ৰুটছ আমাৰ শিপাডালত যদি কোনোবাই তেনেকুৱা ধৰণৰ কিবা এটা কৰিব খোজে চ' সেইটো কথাত আমি বড়ো জাতি বা এণ্টায়াৰ নৰ্থ ইষ্ট বা যিকোনো মানুহেই সচেতন নহ'লে কেতিয়াও মনে মনে নাথাকে আৰু এইটো কাৰণে মই ছ'চিয়েল মিডিয়াত আহি পেলাই ক'বৰ কাৰণে বাধ্য হৈছোঁ যে ছ'চিয়েল মিডিয়াত আহি পেলাই যদি কোনোবাই লোকসংগীতৰ ওপৰত বা আমাৰ জাতিটোৰ ওপৰত কোনোবাই জনাই নজনাই এনেই কিছুমান কমেণ্ট দি পেলাই আমাৰ থলুৱা মানুহখিনিক যদি মিছগাইড কৰিব খোজে তেতিয়া ছ'চিয়েল মিডিয়াত আহি পেলাই ক'ব লাগিব গতিকে মইতো ইমান দিনে বিচাৰি আছিলোঁ মই নামটো ল'ব খোজা নাই আৰু আজি নতুনকৈ গতিকে কথাবিলাক তেনেকুৱা আমাৰ বহুত কাম আছে কৰিব লগা গতিকে নামটো লৈ দিলোঁ যেনিবা আনিয়া তুমি পপ ছিংগাৰ তুমি খুব ধুনীয়া কণ্টেম্পৰেৰী গান বনোৱা না ভাল ভাল ছিংগাৰৰ গান শুনা অকল পাপনৰ গান শুনিলেই নহ'ব পাপনটো মোৰ লগৰ সি মোৰ বন্ধু বহুত দিনৰ আগৰ পৰাই আমি জানো পাপনৰ পৰা বুদ্ধিখিনি শিকা পাপন কেনেকুৱা বুদ্ধি হওক বুজি পাইছা গতিকে অন্ধভাৱে কাম নকৰিবা তুমি যেনেকৈ কৰিছা পাপনে তেনেকৈ কৰা নাই গতিকে পাপনক সাঙুৰি নল'বা এইবিলাকত আৰু এটাই কথা কৈছোঁ যে মোৰ এৰিয়াত মই কৈছোঁ চবৰে এটা দৰঙৰ SPয়ে গৈ পেলাই এই ওদালগুৰিত আহি পেলাই ওদালগুৰিৰ SPৰ কথাটো নকয় ঠিক তেনেকৈ আমাৰো ফ'ক ছিংগাৰখিনিয়ে পটককৈ ৰেপ নাগায় ৰেপ ছিংগাৰখিনিয়ে পটককৈ ফ'ক নাগায় এটা চবৰে এটা এৰিয়া আছে কিন্তু সংস্কৃতিৰ কোনো ভাষা নাই যোনে যিকোনো গাব পাৰে কথাবিলাক তেনেকুৱা মই একচুৱেলি কথাখিনি
বুজিবা বুলিহে কৈছিলো, বুজি পাবৰ কাৰণেহে কৈছো। আৰু অকল এইটো পবিত্ৰ ৰাভা আনায়া ব্ৰহ্মৰ কথা নহয়, এইটো আমাৰ গোটেই জাতিটোৰ কথা, সেইটো কাৰণেহে কৈছো। মই আমাৰ মানুহখিনিক কৈছো, মোক ভাল পোৱা মানুহখিনিক কৈছো। নহলে এনেকে যদি কৰি থাকো, কালি পৰহিলে বড়ো জাতিটোৱে মোক ক্ষমা নকৰিব, তোমাক ক্ষমা নকৰিব। কাৰণ আমি বহুত কষ্টৰ মাজত আজি BTC বা বড়ো জাতিটো বা আমাৰ ট্ৰাইবেল মানুহখিনি বহু কষ্টৰ মূৰত ফলে ফুলে লাহে 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 উঠি আহিছে। গতিকে তেনেকুৱা ক্ষেত্ৰত সংস্কৃতিৰ সাধক হিচাপে, ছিংগাৰ হিচাপে আমাৰো দায়িত্ব আছে, তোমাৰো দায়িত্ব আছে। মইতো বাৰু নাটক কৰো, সেইটো কাৰণে আমি কৰা কামবিলাক বহুত ভাইৰেল হৈ নাযায় বা প্ৰচাৰ নহয়। কিন্তু তোমালোকতো এটা পপ ছিংগাৰ, তোমালোক যিহেতু ছিংগাৰ, গতিকে তুমি ফোক ছিংগাৰ বুলি ক'লে ভুল হ'ব। ফোক ছিংগাৰটো তেনেকে নহয়, শিকা। ফিউজন কি সেইটো শিকা, ফিউজন কেনেকে হয় সেইটো শিকা। গতিকে এইবিলাক সংস্কৃতিৰ পথাৰখন বহুত বহল, বহুত জানিব লগা আছে। গতিকে মই আকৌ কৈছো, সস্তীয়া জনপ্ৰিয়তা লাভৰ কাৰণে যিকোনো কাম কৰিব। তুমি বহুত কষ্ট কৰা বুলি কৈছা, কি কষ্ট কৰিছা? অভিয়াঞ্জ মংগলী গানটো বহুত দিনৰ পৰাই, আৰু তুমি যিটো গান গাইছা সেইটো বহুত দিনৰ আগৰ পৰাই গাইছে। গানটো উঠাই আনিছা, অকণমান মিউজিকটো চেঞ্জ কৰি দিছা, সেইটো কষ্ট হ'ল নেকি? সেইটোতো নহয়। ফিউজন কেনেকে হয় তুমি চাবা। TOK টক বুলি এটা আমাৰ ইউটিউব চেনেল আছে, তাত কিছুমান আমি কোৰাছ দেই, সেইটো কাণত লৈ পেলাই শুনিব লাগিব, যিহেতু কোৰাছ। গতিকে এই গানবিলাক ফিউজন কি বস্তু সেইবিলাক শুনিবা। ঝুমুক 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 ৱালা ঝুমুক ঝুমুক ঝুম, এ গানে গানে আহিব প্ৰগতিৰ নতুন সুৰুজ, ৰেলা ৰেলা লালা ৰেলা ৰেলা ৰে। এতিয়া চাওক, প্ৰথমতে কি গালো, তাৰপিছত কি গালো, তাৰপিছত কি গালো, এইটো কয় ফিউজন। এতিয়া বিভিন্ন ধৰণৰ কাম বিভিন্ন ধৰণে কৰে। আজিকালি বহুতে বহুত ধৰণৰ কাম কৰিছে, ডাঙৰ ডাঙৰ গান কিন্তু তুমি ডন উইলিয়ামছ শুনা নহয়, তুমি ষ্টিং শুনা, ভাল ভাল মানুহৰ গান শুনা, চবকে শুনা। পুৰণা পুৰণা আমাৰ লোকসংগীত যিবিলাকে গাইছে তেখেতসকলক শুনা। আমাৰ দায়িত্ব আছে নহয়। আজি যদি মই নকওঁ, গতিকে আমাৰ ভুল হ'ব নহয়। গতিকে আমি বিভিন্ন ধৰণৰ কাম কৰি আছো, কৰি থাকিব লাগিব চবৰে। গতিকে সেইটো পাৰ্চনেলি নল'বা, এইটো কথা মই আনায়া ব্ৰহ্মক পাৰ্চনেলি কোৱা নাই। আমি গোটেই আমাৰ জাতিটোৰ এটা দায়িত্ব আছে। গতিকে চবেই সচেতন মহলে বিবেচনা কৰিব যে মই কি কথা কৈছো, তুমি কাম কি কৰিছা। আৰু বহুত ভাল ফিউচাৰ আছে। নমৰালৈকে গান গাই থাকিব লাগিব ন। গতিকে নমৰালৈকে গান গাই থাকিব লাগিলে সস্তীয়া জনপ্ৰিয়তাটো এৰি পেলাই অলপ কষ্ট কৰিব লাগিব, লিখিব লাগিব, সাধনা কৰিব লাগিব, শুনিব লাগিব, তেতিয়াহে হ'ব। তুমি বহুত টেলেণ্টেড আনায়া, ইউ আৰ ভেৰি টেলেণ্টেড। বাট অকল টেলেণ্টেড হ'লেই নহ'ব, কালচাৰ্ড হ'ব লাগিব আমি। সংস্কাৰ বুলি কয় সেইটো। গতিকে আমি অকল টেলেণ্টেড হ'লেই নহ'ব, আমি সংস্কাৰী হ'ব লাগিব, সংস্কাৰ যিটো কয়। গতিকে তেতিয়াহে হ'ব। এনেই আৰু আমি কাজিয়া কৰি থাকিতো লাভ নাই ন এনেকে। গতিকে মই ভাবো সকলো মানুহে বুজি পাব। গতিকে আমি নিজৰ ঘৰখন ঠিক কৰি ল'ব লাগে আগতে। এণ্টাৰ নৰ্থ ইষ্টত আমি কাম কৰি আছো। মই আও ভাষাত কাম কৰিছো, মই কোক বড়ো লেংগুৱেজত কাম কৰিছো, মই গাৰো লেংগুৱেজত কাম কৰিছো, গাৰো হিলছত, হয়। তো বিভিন্ন ধৰণৰ আমি অৰুণাচলত কাম কৰিছো, আমি অসমতো কৰি আছো বিভিন্ন ধৰণৰ। গতিকে কোনবিলাক যিবিলাক ৰুটছ, শিপাটো আমি বিচাৰি ফুৰিছো, শিপাডাল আমি বচাই ৰাখিব লাগিব। গতিকে তেতিয়াহে আমাৰ জাতিটো ফলে ফুলে জাতিষ্কাৰ হৈ উঠিব। চবকে অনুৰোধ কৰিছো, সচেতন মহলক অনুৰোধ কৰিছো, আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিক অনুৰোধ জনাইছো, আমি সংস্কাৰী হ'ব লাগিব, অকল টেলেণ্টেড হ'লেই নহ'ব। অ'কে, থেংক ইউ ভেৰি মাছ।